এক ভয়ঙ্কর আৰু শিহৰণকাৰী দৃশ্য। মৰণক হৰণ দি এডাল বাঁহৰ সাঁকোৰে পাৰাপাৰ ৰাইজৰ। এই দৃশ্য ধেমাজি নগৰৰ পৰা মাত্ৰ 8 কিলোমিটাৰ নিলগত থকা হেচুলি অঞ্চলৰ জীয়াঢল নদীৰ এখন খুঁটিত। চাওক কিদৰে এডাল বাঁহৰ সাঁকোৰে ৰাইজে পাৰাপাৰ কৰিছে। বিগত 2টা বছৰৰ পূৰ্বে উটুৱাই নিয়া কালভাৰ্টৰ স্থানত ৰাইজে নিজৰ সুবিধাৰ্থে নিৰ্মাণ কৰি উলিয়াইছে এখন বাঁহৰ সাঁকো। কিন্তু ৰাইজে নিজেই নিৰ্মাণ কৰি উলিওৱা এই বাঁহৰ সাঁকোডালেৰে নিজৰ জীৱনক তুচ্ছ কৰি শিশু ছাত্ৰ ছাত্ৰীসকলৰ পৰা ধৰি বয়োজ্যেষ্ঠলৈ এইদৰে দৈনিক পাৰাপাৰ কৰিবলগীয়া হৈছে শ শ ৰাইজে। কিন্তু জনপ্ৰতিনিধি অথবা পঞ্চায়ত প্ৰতিনিধি বিগত 2টা বছৰে নীৰৱ দৰ্শক হৈ চাই থাকিল। এতিয়া প্ৰশ্ন উঠিছে, এয়া নেকি মোদী চৰকাৰৰ সবকা সাথ সবকা বিকাশৰ শ্লোগান?